কৃত্ৰিম বৰষুণ কি আপুনি জানেনে? ক'ত আহে কৃত্ৰিম বৰষুণ? কোন দেশে গৰমৰ পৰা ৰক্ষা পাবলৈ সৃষ্টি কৰে এই কৃত্ৰিম বৰষুণ? কোৱা হয় যে ৰ'দ, বতাহ, বৰষুণ আদি হৈছে একোটা মহাজাগতিক পৰিঘটনা। এই পৰিঘটনাসমূহ মানুহে সৃষ্টিও কৰিব নোৱাৰে আৰু নিশেষো কৰিব নোৱাৰে। কিন্তু শেহতীয়াকৈ খবৰ আহিছে যে এখন দেশত গৰমৰ পৰা ৰক্ষা পাবলৈ কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হৈছে বৰষুণৰ। মানুহে ড্ৰোনেৰ সহায়েৰে পানী ছটিয়াই সৃষ্টি কৰিছে বৰষুণৰ। কৃত্ৰিম বৰষুণে নিৰ্মাণ কৰা হৈছে মৰুভূমি। কিন্তু কোন দেশে সৃষ্টি কৰিলে এই কৃত্ৰিম বৰষুণ? হয়, আপুনি ভবাটোৱে হয়। খাৰুৱা বাবে বিখ্যাত আশ্চৰ্যশালী দেশ ডুবাইৰ কথাই ক'বলৈ ওলাইছোঁ। বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰায় চমক দি থকা ডুবাই এইবাৰ সৃষ্টি কৰে আন চমক। ডুবাইত সৃষ্টি কৰা হৈছে কৃত্ৰিম বৰষুণ। গৰমক প্ৰতিৰোধ কৰিবলৈ আৰৱৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়া মৰুভূমিৰ দেশতো বাৰিষা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিবলৈ ওলাইছে। এই ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা বৰষুণক ক্লাউড ছেডিং বুলিও কোৱা হয়। বৰষুণৰ বৃদ্ধি কৰিবলৈ ব্যৱহৃত এই প্ৰযুক্তিয়ে বৈদ্যুতিক চাপ সৃষ্টি কৰে আৰু ইয়াৰ ফলত ডাৱৰবোৰ আকৰ্ষিত হয়। ডাৱৰৰ পানী উৎপাদন কৰি বৰষুণৰ সৃষ্টি কৰে। কৃত্ৰিম বৰষুণ সৃষ্টি কৰিবলৈ চিলভাৰ আয়োডাইড, পটেছিয়াম আয়োডাইড আৰু শুকান বৰফৰ দৰে ৰাসায়নিক পদাৰ্থ হেলিকপ্টাৰ বা ড্ৰোনৰ জৰিয়তে বায়ুমণ্ডলত প্ৰেৰণ কৰা হয়। সেই কণাবোৰ বায়ুৰ জলীয় বাষ্প আকৰ্ষণ কৰে, যাৰ ফলত এক প্ৰকাৰৰ বিশেষ ডাৱৰৰ সৃষ্টি কৰা হয়। এই ডাৱৰৰ পৰাই বৰষুণৰ সৃষ্টি কৰে। এই পদ্ধতিৰ দৰে বৰষুণ উৎপাদন কৰিবলৈ প্ৰায় আধা ঘণ্টা সময়ৰ প্ৰয়োজন হয়। অৱশ্যে বিশেষজ্ঞসকলে কৃত্ৰিম বৰষুণৰ কিছুমান নেতিবাচক দিশো থকা বুলি মন্তব্য কৰে। এনে প্ৰযুক্তিৰ ব্যৱহাৰে অজন স্তৰৰ ক্ষতি কৰাৰ লগতে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো বৃদ্ধি কৰিব পাৰে। সাধাৰণতে ডুবাইৰ তাপমাত্ৰা যথেষ্ট বেছি। ডুবাইৰ তাপমাত্ৰা প্ৰায় 50 ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ উঠে। ডুবাইত প্ৰতি বছৰে গড় বৰষুণ মাত্ৰ 100 মিলিমিটাৰহে হয়। বিশেষজ্ঞসকলৰ মতে এই প্ৰযুক্তিৰ লক্ষ্য হৈছে ডাৱৰৰ পৰা অধিক হাৰত বৰষুণৰ সৃষ্টি কৰা। এনেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি সৃষ্টি কৰা বৰষুণৰ পানীৰ সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। ডুবাই ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত বৰষুণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। ক্লিপটোত দেখুওৱা হৈছে যে গাড়ীবোৰে এটা ঘাইপথেৰে গৈ আছে আৰু গৈ থাকোঁতে বৰষুণ দি আছিল। বৰষুণৰ অভাৱ পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা ডুবাইৰ কৃত্ৰিম বৰষুণক লৈ এতিয়া চলিছে বিশ্বজুৰি চৰ্চা। এই কৃত্ৰিম বৰষুণে অতিমাত্ৰা গৰমৰ পৰা সকাহ দিয়াৰ লগতে ভাৰতৰ দৰে কৃষি প্ৰধান দেশসমূহকো যথেষ্ট সহায় কৰিব তাক লৈ নিশ্চিত হৈছে।